নমস্কাৰ বন্ধুসকল, মই বহুত দিন সেকেন্ড হেণ্ড গাড়ীৰ ওপৰত ভিডিঅ' দিয়া নাছিলোঁ আৰু মানে গাড়ী অহা নাছিলে আৰু যিখিনি গাড়ী ইয়াত বেছি দেখিছে এইখিনি গাড়ীৰ ভিডিঅ'টো মই দি থৈ দিয়ে আছে। বাকী তিনিখন গাড়ী নতুনকৈ আহিছে, ALTO 800 আৰু K10। মই এই তিনিখন বিষয়ে ক'ম, মানে এই তিনিখন গাড়ীৰ বিষয়ে কৈ আছোঁ আজি। তো তেতিয়াহ'লে দেৰি নকৰোঁ, ফটাফট ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক প্ৰথমতে দেখাই আছোঁ এইখন ALTO 800 LXI আৰু ইয়াৰ আগফালৰ লুকিংটো আপোনালোকক প্ৰথমতে দেখাই দিছোঁ। চকাৰ গ্ৰিপকেইটাটো প্ৰথমতে মই দেখাই দিওঁ। এইটো আগৰ লেফ্ট ছাইডৰ চকাৰ গ্ৰিপ, গাড়ীত কোনো দাগি নাই, অৰিজিনেল পেইণ্টতে আছে। আৰু এইটো পিছৰ চকাৰ গ্ৰিপ। এতিয়া মই আপোনালোকক ৰাইট ছাইডৰ চকাকেইটাও দেখাই দিওঁ। ৰাইট ছাইডৰ আগৰ চকাৰ গ্ৰিপ, ৰাইট ছাইডৰ দৰ্জাকেইখন অলপ দেখাই দিছোঁ। আৰু এইটো ৰাইট ছাইডৰ পিছৰ চকাৰ গ্ৰিপ। পিছফালৰ পৰা এখন গাড়ীৰ লুকটো চাই লওক, ALTO 800 LXI। ইয়াৰ মই আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ। তো ইণ্টেৰিয়ৰটো চাই লওক, তলত মেট পাই যাব, চিট কভাৰ লগোৱা আছে, ডেস্কবোৰ্ড, আৰু ইয়াত আপোনালোকে মিউজিক চিষ্টেম পাই যাব ছনীৰ মিউজিক চিষ্টেম পাই যাব। আৰু মই আপোনালোকক ইয়াৰ লগত কিলোমিটাৰটো দেখাই দিওঁ, কিমান কিলোমিটাৰ গাড়ী ৰানিং হৈছে এইটো চাই লওক। 46,033 কিলোমিটাৰ এখন গাড়ী ৰানিং হৈছে। আৰু এতিয়া মই আপোনালোকক ইয়াৰ পিছফালৰ ছিটকেইটাৰ কণ্ডিশ্যনো দেখাই দি আছোঁ। ইয়াত আপোনালোকে ফ্ৰণ্ট যিকেইখন দৰ্জা, মানে আগৰ যি দুইখন দৰ্জা, তাত আপোনালোকে পাৱাৰ উইণ্ডো পাই যাব। তো পাৱাৰ উইণ্ডো ছুইচ ইয়াতে আছে। তো LXI হয়। মই আপোনালোকক পিছৰ ছিটকেইটা দেখাই দি আছোঁ, মানে কণ্ডিশ্যন কি হৈ আছে পিছফালৰো। তো ইয়াৰ পিছৰ ছিটৰ কণ্ডিশ্যন চাই লওক, পিছফালেও মেট পাই যাব। ইয়াৰ পিছত মই আপোনালোকক দেখাই দিওঁ ইয়াৰ স্পেয়াৰটো কি হৈ আছে। তাৰ বাবে মই ডিকিটো খুলি লওঁ। তো ইয়াৰ ডিগি আৰু ইয়াৰ স্পেয়াৰটো কি হৈ আছে, তো স্পেয়াৰটো চাই লওঁ। চেমি গ্ৰিপ আছে। আৰু এতিয়া দেখাই দি আছোঁ ইয়াৰ ইঞ্জিনটো, মানে আগফালৰ পৰা মই আপোনালোকক দেখাই দি আছোঁ ইঞ্জিনটো আৰু এপ্ৰন কি হৈ আছে। তাৰ বাবে মই ইঞ্জিনৰ মানে বনেটখন খুলি লৈছোঁ আৰু এতিয়া দেখাই আছোঁ ইয়াৰ ইঞ্জিনটো। মই ইঞ্জিনৰ বনেটটো খুলি ল'লোঁ, তাৰপিছত আপোনালোকক মই দেখাই দি আছোঁ ইয়াৰ এপ্ৰন কেইটা চাই লওক, লগতে ইঞ্জিনটো চাই ল'ব। দেখাই দি আছোঁ ইঞ্জিনটো। তো বেটেৰী আৰু এইটো ইঞ্জিন ইয়াৰ। আৰু মই ইয়াৰ মডেলটো কোৱা নাছিলোঁ, এইখন 2013 গাড়ী আৰু ইয়াৰ দামটো অনাৰে কৈ আছে 265। কোৱা দাম দেই, 265 অনাৰে কৈ আছে ইয়াৰ দাম। তো ইয়াৰ পিছত মই আপোনালোকক দেখাই আছোঁ ALTO 800 আৰু এখন। তো এইখন আপোনালোকৰ ALTO 800, এইখনৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ।
এখন 800 ALTO 800 2018 হয় মই আগফালৰ পৰা ইয়াৰ লুকিংটো দেখাই দিছোঁ কোনো দাগি দুগা নাই গাড়ীত ফাষ্ট অনাৰ আৰু এখন 2018 গাড়ী ALTO 800 2018 গাড়ী ফাষ্ট অনাৰ পিছফালৰ পৰা অলপ দেখাই দিছোঁ আপোনালোকক আৰু এইটো আপোনালোকক ৰাইট সাইডৰ পিছৰ চকাৰ গ্ৰিপটো অলপ দেখাই দিছোঁ আগৰ চকাটো দেখাই দি আছোঁ আগৰ চকাৰ গ্ৰিপ আৰু ইয়াৰ পিছত মই দেখাই আছোঁ আপোনালোকক লেফট সাইডৰ আগৰ চকাৰ গ্ৰিপটো দেখাই দিছোঁ আৰু এইটো হৈ গ'ল লেফট সাইডৰ পিছৰ চকা গ্ৰিপ লেফট সাইডৰ পৰা মই পিছফালে অলপ দেখাই দি আছোঁ 2018 গাড়ী ফাষ্ট অনাৰ আৰু এতিয়া মই ইয়াৰ আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিওঁ ইয়াত আপোনালোকে এণ্টি লক পাই যাব এণ্টি লক লগোৱা আছে তো তাৰ বাবে মই গাড়ীখন খুলি লওঁ দৰ্জাখন মানে তো ইয়াত চাই লওক এইটো মেট লগোৱা আছে সিট কভাৰো লগোৱা আছে ডেস্কবোৰ্ডটো দেখাই দিছোঁ অলপ আৰু ইয়াতো আপোনালোকে মিউজিক চিষ্টেম পাই যাব ছনীৰ আৰু এতিয়া মই ইয়াৰ দেখাই দিওঁ আপোনালোকক কিলোমিটাৰটো তো এইটো ইয়াৰ কিলোমিটাৰ চাই লওক 42,068 কিলোমিটাৰ 42,860 কিলোমিটাৰ এখন গাড়ী চলিছে আৰু ইয়াৰ পিছত মই আপোনালোকক দেখাই আছোঁ ইয়াৰ পিছৰ চিট কভাৰকেইটা দেখাই দি আছোঁ তো ইয়াৰ পিছফালৰ চিটৰ কণ্ডিশ্যন চাই লওক আৰু ইয়াতো আপোনালোকে মেট পাই যাব ঠিক আছে আৰু ইয়াৰ পিছত মই আপোনালোকক ইয়াৰ পিছফালৰ যিটো স্পেয়াৰ মানে স্পেয়াৰ যিটো এখন গাড়ীৰ স্পেয়াৰটো দেখাই দি আছোঁ তো তাৰ বাবে মই আপোনালোকৰ ডিগিটো খুলি লৈছোঁ আৰু ইয়াৰ স্পেয়াৰটো দেখাই দিওঁ কি কণ্ডিশ্যন হৈ আছে তো ইয়াৰ স্পেয়াৰটো চাই লওক ইয়াৰ স্পেয়াৰটো অলপ গৈছে তো স্পেয়াৰটো মোৰ মতে আপোনালোকে নতুন লগাব লাগিব মানে নতুন ল'ব লাগিব ঠিক আছে তো এইখন এতিয়া বন্ধ কৰি দিওঁ আৰু ইয়াৰ পিছত মই আপোনালোকক দেখাই দিওঁ ইয়াৰ ইঞ্জিনৰ কণ্ডিশ্যনটো অলপ তো তাৰ বাবে মই বনেটটো খুলি লওঁ তো বনেটখন খুলি লওঁ তো এইটো ইয়াৰ ইঞ্জিন চাই লওক মই এপ্ৰন দুটা প্ৰথম দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা লেফ্ট সাইডৰ দেখালোঁ এতিয়া আপোনালোকক মই ৰাইট সাইডৰো দেখাই দি আছোঁ এইটো ৰাইট সাইডৰ এপ্ৰন বেটেৰী আৰু বাকী ইঞ্জিনটো দেখাই দি আছোঁ ফাষ্ট অনাৰ কাৰ হয় 2018 গাড়ী মই আপোনাক কৈছিলোঁ এখন 2018 গাড়ী ফাষ্ট অনাৰ আৰু ইয়াৰ দামটো অনাৰে কৈ আছে 285 কৈছেহে দেই ইয়াৰ দামটো 285 কৈ আছে তো ইয়াৰ পিছত আৰু যিখন গাড়ী আছে এখন K10 মই সেইখন আপোনাক দেখাই দি আছোঁ ইয়াৰ মই বনেটটো বন্ধ কৰি লওঁ প্ৰথমতে মই আপোনাক যে কৈ আছিলোঁ এখন K10 এখন ফাষ্ট অনাৰৰ গাড়ী হয় 2012 গাড়ী কিন্তু এখন LXI হয় মই প্ৰথমতে চাৰি চাইডৰ আপোনাক দেখাই দিওঁ গাড়ীৰ পিছফালটো চাই লওক
ALTO K10 LXI, আৰু এইটো লেফট সাইডৰ পিছৰ চকাৰ গ্ৰিপটো মই আপোনাক দেখাই দিছোঁ। এতিয়া দেখাই দি আছোঁ ৰাইট সাইডৰ পিছৰ চকাৰ গ্ৰিপটো এইটো, আৰু এটা দেখাই দি আছোঁ আপোনালোকক ৰাইট সাইডৰ আগৰ চকাৰ গ্ৰিপ। (2012) গাড়ী। এইটো লেফট সাইডৰ আগৰ চকাৰ গ্ৰিপ। আৰু মই এতিয়া আপোনালোকক ইয়াৰ কিলোমিটাৰ আৰু লগতে ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ। ইয়াতো আপোনালোকে এণ্টি লক পাই যাব। তো ইয়াৰ ইণ্টেৰিয়ৰটো চাই লওক। তলত মেট লগোৱা আছে আৰু প্লাছ চিট কভাৰ একদম চকাচক হৈ আছে। লগতে ইয়াৰ ডেস্কবোৰ্ডটো দেখাই দি আছোঁ। ইয়াৰ আপোনালোকে মিউজিক চিষ্টেম পাই যাব কোম্পানী ফিটেড, লিখাই আছে মাৰুতি সুজুকি। আৰু ইয়াৰ কিলোমিটাৰটো কিমান সেইটো মই আপোনালোকক দেখাই দি আছোঁ, কিমান গাড়ী ৰানিং হৈছে। তো এখন গাড়ী ৰানিং হৈছে চাই লওক, এইটো 34,385, 34,385 কিলোমিটাৰ এখন গাড়ী চলিছে। আৰু মই ইয়াৰ পিছৰ চিটকেইটাৰ কণ্ডিশ্যনকেইটা আপোনালোকক দেখাই দিওঁ। গাড়ী একদম চকাচক হৈ আছে। পিছৰ চিট কভাৰ গ্ৰাছ মেট লগোৱা আছে তলত। ইয়াৰ স্পেয়াৰটো মই আপোনালোকক দেখাই দি আছোঁ। তো তাৰ বাবে মই ডিকিটো খুলি লওঁ। তো এতিয়া মই আপোনালোকক দেখাই দি আছোঁ ইয়াৰ স্পেয়াৰটো। তো ইয়াৰ স্পেয়াৰটো এইটো। বাকী ইয়াৰ লগত আপোনালোকে টুলছ গোটেইখিনি পাই যাব। হুইল চাৰ্জ আছে। আৰু এতিয়া থাকিল ইয়াৰ ইঞ্জিনটো দেখাই দি আছোঁ। তো ইয়াৰ বাবে মই ইঞ্জিনৰ বনেটৰ চুইচটো খুলি লওঁ। তাৰপিছত মই আপোনালোকে ইঞ্জিনৰ বনেটটো খুলি দেখাই দি আছোঁ ইঞ্জিনটো কি হৈ আছে। তো চাই লওক ইয়াৰ ইঞ্জিনৰ কণ্ডিশ্যন। এপ্ৰন দুটা দেখাই দিছোঁ। এইটো ৰাইট সাইডৰ এপ্ৰন। আৰু এখন গাড়ীৰ দাম কৈ আছে 240 K10 LXI 2012 মডেল 240 এখনৰ দাম কৈ আছে। তাহলে বন্ধুসকল যিখিনি গাড়ী আছিলে মানে যি তিনিখন গাড়ীৰ বিষয়ে মই আপোনালোকক আজি ক'ম বুলি ভাবিছিলোঁ, আমাৰ ডিলাৰত অহা ওই তিনিখন গাড়ীৰ ফুল ডিটেইলছ মই আপোনালোকক কৈ দিলোঁ। আৰু যিখিনি দাম কৈছে অনাৰে মানে কোৱা দাম হয়, ফিক্স দাম নহয়, ইয়াতে দামাদামি হৈ যাব। তো ডেছক্ৰিপশ্যনত নম্বৰ থাকিব ডিলাৰৰ। আগৰ যদি ভিডিঅ' চাইছে আপোনালোকে গম পাব ইয়াৰ নাম্বাৰ ডেছক্ৰিপশ্যনত। প্ৰত্যেকটো ভিডিঅ'ৰ মই যি ভিডিঅ' বনাওঁ প্ৰত্যেকটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগ পাম মোৰ আগৰ ভিডিঅ'ত। জয় হিন্দ, জয় ভাৰত, জয় অসম।